এনেকৈ ৰাইজৰ কাৰণে কাম কৰিবলৈ যোৱাৰ কাৰণে যদি মোক এনেকৈ বাৰম্বাৰ অত্যাচাৰ কৰে মই কি কৰিব? নমস্কাৰ, এই মুহূৰ্তত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰৰ সৈতে এই ভিডিঅ'টো যুগুত হৈছে। এই খবৰকেইটা ৰাজ্যখনৰ প্ৰত্যেকগৰাকী নাগৰিকৰ বাবে জনাটো অত্যন্ত প্ৰয়োজনীয়। এই মুহূৰ্তৰ প্ৰথমটো খবৰ আহি পৰিছে। গাড়ী চলোৱাৰ সময়ত হেলমেট নিপিন্ধাৰ বাবে আপুনি বাৰু জৰিমনা ভৰি পাইছেনে? যদি পাইছে, আপোনাৰ সেই দিনটো নিশ্চয়কৈ মনত আছে যিটো সময়ত আপুনি বাৰে বাৰে ট্ৰেফিক পুলিচজনক বা বাৰে বাৰে আপুনি আৰক্ষীক কাকতি মিনতি কৰিছে, কিন্তু তেওঁ আপোনাৰ কথা শুনা নাই, আপোনাৰ চালান কাটিছে। সেই সময়ত আপোনাৰ নিশ্চয় মনত পৰিছে, আপুনি এটা প্ৰশ্ন উত্থাপন কৰিছে যে আমাৰ বাবে যি নিয়ম সেই নিয়ম বাৰু ৰজাৰ ক্ষেত্ৰতো প্ৰযোজ্য হয়নে? কাৰণ সেই সময়ত আপোনাৰ কেইজনমান নেতা মন্ত্ৰীৰ ফটো জিলিকি উঠে। পিছে সেই সময়তে নহয়, এতিয়াৰ পৰা আন এখন ছবিত আপোনাৰ চকু জিলিকি উঠিব। এয়া মন্ত্ৰী পীযুষ হাজৰিকাৰ শুৱে বাৰে যিসকলে বাইক চলাইছে সকলোৱে কিন্তু হেলমেট পৰিধান কৰিছে। একমাত্ৰ পীযুষ হাজৰিকাই পৰিধান কৰা নাই হেলমেট। সকলোৰে সন্মুখত আছে তেওঁ, যাক কোৱা হয় জনপ্ৰতিনিধি। জনপ্ৰতিনিধিয়ে নিজেই হেলমেট পৰিধান নকৰাকৈ ৰাজপথত গাড়ী চলাইছে। নিৰ্বাচনী প্ৰচাৰৰ সময়ত এইদৰে দেখা গ'ল পীযুষ হাজৰিকা। আৰু এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে যে ৰজাৰ বাবে নিয়ম নাই নেকি? আৰু এতিয়াই পৰৱৰ্তী খবৰটোলৈ। ভাৰতীয় সেনা বাহিনীত নিযুক্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ। 17 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে CEE অনুষ্ঠিত কৰাৰ পৰিকল্পনা। ভাৰতীয় সেনা বাহিনীত যোগদান কৰিবৰ বাবে কমন এন্ট্ৰেন্স এক্সামত উত্তীৰ্ণ হ'ব লাগে। বৰ্তমান এই নিযুক্তি প্ৰক্ৰিয়াত অৱতীৰ্ণ হোৱাৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰা হৈছে। পঞ্জীয়নৰ বাবে 16 ফেব্ৰুৱাৰীৰ পৰা 15 মাৰ্চ 2023লৈকে www.joinindiaarmy.nic.in ৱেবছাইটত খোলা আছে। অনলাইন CEE সমগ্ৰ ভাৰততে 176টা স্থানত 17 এপ্ৰিলৰ পৰা 30 এপ্ৰিললৈকে অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। এই পৰীক্ষা কম্পিউটাৰ ভিত্তিক অনুষ্ঠিত হ'ব। পৰীক্ষাৰ্থীসকলক কম্পিউটাৰ ভিত্তিক পৰীক্ষাৰ সৈতে পৰিচিত হোৱাত সহায় কৰিবলৈ তথা পঞ্জীয়ন কেনেদৰে কৰিব আৰু অনলাইন পৰীক্ষাত কেনেদৰে উপস্থিত হ'ব, এই সকলোবোৰ বিষয়ত শিক্ষামূলক ভিডিঅ' প্ৰস্তুত কৰি www.joinindiaarmy.nic.in ৱেবছাইটত আৰু ইউটিউবত আপলোড কৰা হৈছে। সকলো শাখাৰ বাবে নমুনা প্ৰশ্ন প্ৰস্তুত কৰা হৈছে আৰু www.joinindiaarmy.nic.in ৱেবছাইটত এটা লিংক দিয়া হৈছে, যাৰ জৰিয়তে পৰীক্ষাৰ্থীসকলে ঘৰৰ পৰা কম্পিউটাৰ ভিত্তিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুশীলন কৰিব পাৰিব। এই মুহূৰ্তত আহি পৰিছে পৰৱৰ্তী খবৰটো। আয়ুষ্মান কাৰ্ড প্ৰদানত দুৰ্নীতিৰ অভিযোগ। সকলো জিলাৰ SPক মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ। আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত দৰিদ্ৰ লোকক আয়ুষ্মান কাৰ্ড প্ৰদান প্ৰক্ৰিয়াত ৰাজ্যৰ কোনো ঠাইত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি উত্থাপিত অভিযোগ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিছে। মুখ্যমন্ত্ৰীয়ে দায়িত্ব লাভ কৰা সংশ্লিষ্ট কোম্পানীয়ে বিভিন্ন দুৰ্নীতি অনিয়মিত জড়িত হোৱাৰ অভিযোগো চৰকাৰে লাভ কৰিছে। এই বিষয়ত আয়ুষ্মান কাৰ্ড প্ৰদানৰ দায়িত্ব প্ৰদান কৰা তিনিওটা কোম্পানীক এই দায়িত্বৰ পৰা তৎকালীনভাৱে অব্যাহতি দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগলৈ কঠোৰ নিৰ্দেশ জাৰি কৰিছে। লগতে চৰকাৰে স্পষ্ট কৰি দিয়ে যে কোনো কোম্পানীৰ জৰিয়তে নহয়, ৰাজ্য চৰকাৰে নিকা ব্যৱস্থাৰে পোনপটীয়াকৈ ৰাজ্যৰ দৰিদ্ৰ লোকসকলক আয়ুষ্মান কাৰ্ড প্ৰদান কৰিব। এই ক্ষেত্ৰত কোনো ধৰণৰ মধ্যভোগীৰ অস্তিত্ব সহ্য কৰা নহ'ব বুলিও স্পষ্ট কৰি দিছে ৰাজ্য চৰকাৰে। আৰু এতিয়াই পৰৱৰ্তী খবৰটোলৈ। নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ আলিয়াৰ। অভিনেতা নৱাজুদ্দিন ছিদ্দিকীৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু গোচৰ। নৱাজুদ্দিন ছিদ্দিকীৰ প্ৰাক্তন পত্নী আলিয়ে উত্থাপন কৰিছে এই অভিযোগ। সামাজিক মাধ্যমত এটা ভিডিঅ' পোষ্ট কৰি এই তথ্য সদৰি কৰিছে আলিয়ে। ধৰ্ষণৰ উপৰিও আলিয়ে আন বহুকেইটা অভিযোগ উত্থাপন কৰিছে নৱাজুদ্দিন ছিদ্দিকীৰ। সকলোৰে পৰিচিত এগৰাকী অভিনেতা হৈছে নৱাজুদ্দিন ছিদ্দিকী। কিছুমান জনপ্ৰিয় চিনেমাত ব্যতিক্ৰমী অভিনয়েৰে নিজকে বলিউডত প্ৰতিষ্ঠা কৰিছিল নৱাজুদ্দিনে। এই ব্যতিক্ৰমী চৰিত্ৰৰ বাবেও দৰ্শকে আঁকোৱালি লৈছিল অভিনেতাগৰাকীক। নিজৰ ব্যতিক্ৰমী চৰিত্ৰৰ বাবে চৰ্চালৈ অহা নৱাজুদ্দিন ছিদ্দিকী বিগত সময়ৰ পৰা ঘৰুৱা সংগতৰ বাবে চৰ্চালৈ অহা পৰিলক্ষিত হৈছে। আৰু এতিয়াই পৰৱৰ্তী খবৰটোলৈ। চাইবাৰ অপৰাধক লৈ উদ্বিগ্ন অসম আৰক্ষী। মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ সাৱধান বাণী বাৰ্তা। শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে টাৰ্গেট হিচাপে লৈছে অসমৰ একাংশ পৰিচিত ব্যক্তিক। এই মুহূৰ্তত জনাইছো ৰাজ্যবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। চাইবাৰ অপৰাধীয়ে মূৰৰ কামোৰণি সৃষ্টি কৰিছে অসম আৰক্ষীৰ। ভয়ংকৰ হাৰত ৰাজ্যত জাল পেলাইছে চাইবাৰ অপৰাধীয়ে। সুযোগ পালে সৰ্বশান্ত কৰিব বহুজনক। শেহতীয়াকৈ চাইবাৰ অপৰাধীয়ে টাৰ্গেট হিচাপে লৈছে অসমৰ একাংশ পৰিচিত ব্যক্তিক। এনে চাইবাৰ অপৰাধীৰ বিৰুদ্ধে
সকলোকে সজাগ হোৱাৰ আহ্বান আৰক্ষী আয়ুক্ত IPS দিগন্ত বৰাৰ। সামাজিক মাধ্যম যোগে আয়ুক্তগৰাকীয়ে ৰাইজক কয় যে ফেচবুকত অথবা হোৱাটছআপৰ জৰিয়তে এতিয়া সহজেই যিকোনো লোকক টাৰ্গেট কৰে চাইবাৰ অপৰাধীয়ে। চিনাকি ব্যক্তিৰ নামত ফেক একাউণ্টৰ জৰিয়তে ধন বিচাৰি মেছেজ দিয়ে চাইবাৰ অপৰাধীয়ে। গতিকে এনে মেছেজৰ কোনো তথ্য প্ৰমাণ নোহোৱাকৈ ধন নিদিবলৈ আহ্বান ৰাইজক। অনুৰূপ ধৰণে চাইবাৰ অপৰাধীয়ে চিনাকি লোকৰ ফটো ব্যৱহাৰেৰে হোৱাটছআপৰ জৰিয়তে বিচাৰে ধন। এনে পৰিস্থিতিত তেওঁ কয় যে ৰাজ্যত বাঢ়িছে চাইবাৰ অপৰাধী। গতিকে সকলো সাৱধান, এনে অপৰাধীৰ বিৰুদ্ধে অধিক সজাগতাই ৰোধ কৰিব পাৰিব চাইবাৰ অপৰাধ।